What's up guys, welcome back to my YouTube channel Mriganayan Vlogs. Solo আপোনালোকক স্বাগতম জনাইছো। পোন প্ৰথমে মই আজি চেনেলত মই দিবলগীয়া মোৰ ভিডিঅ'বিলাকৰ কন্টেন্টৰ যোগেদি মই আপোনালোকক আহিবলগীয়া ভিডিঅ'বিলাক দি যাম। আৰু এফালে অকমান আজি মোৰ লগত আহিছে দানা দিবলৈ, মোৰ ছোৱালীজনী আহিছে দানা দিবলৈ অলপমান। আৰু মই দানা দিয়াটো দানা দিলো, হয়তো আপোনালোকক বা দেখাই দিম হলো। পায় এতিয়া অকমান মানে মোৰ গাহৰিকেইটা এনেকৈ দানা খাই আছে। এতিয়া অকমান দানা খাই আছে আৰু এফালে দুটামান আছে দানা খাই আছে। প্ৰায় বিশেষ এতিয়া মানে মোৰ দানাৰ এতিয়া মেনেজ কেনে মই এই 4টা গাহৰি মেনেজ কেনেকৈ কৰি থাকিবলগীয়া হৈছে। মই অলপ আপোনালোকক মোৰ 4টা গাহৰি মই কিমানটো খৰচ কৰিব লগা হৈছে মোৰ গাহৰিকেইটা এমাহত। আৰু 4টা গাহৰি আছে আৰু প্ৰায় মই কচু থাকোঁতে মই কচু অকণমান মেনেজ কৰি থাকোঁতে ইমান তেতিয়া খৰচ নাছিলে। তেতিয়া 1000 টকা মানত গোটেই মাহটো চলি যায়। আৰু এতিয়া 2000 টকালৈ গৈছে, 2000 ওপৰলৈ, এতিয়া 2000 চুইছেগৈ। ভুচিয়ে আৰু কিনা দানা মানে মেনেজ কৰি পিনে মোৰ 2000 টকা হৈছেগৈ। আৰু এতিয়া গাহৰিকেইটা মই এইফালে মোৰ যিখন চুমনি, এই চুমনিত মই এৰাল দি থৈছোঁ। এতিয়া দুপৰীয়া টাইমত অকণমান মই দানা দিবলৈ আহিলোঁ, তাৰ মাজতে আপোনালোকক ভিডিঅ'টো বনাই দিলোঁ। আৰু প্ৰায় এতিয়া দানা মানে কি হৈছে, দানা ছিষ্টেমটো কি হৈছে, দানা ফিডবিলাকৰ যিটো গডৰেজটো খুৱাওঁ আমি প্ৰায় ভাগকৈ থাকে। কিন্তু প্ৰায় এতিয়া আপোনাৰ দানাৰ ফিডৰ যিটো দাম সেইটো যথেষ্ট আছে, 1800 মানে পৰে। সেইকাৰণে মানে অকণমান মই এনেধৰণে মই ইউজ কৰি আছোঁ। মই ভুচি যদি মই 1000 টকাত মই ভুচি এই যিটো ভুচি আনো, মোৰ 4 বেগমান ভুচি আহে 50 কেজি 50 কেজিকৈ, 50 কেজি ওপৰতে আহে। প্ৰায় 4 কুইণ্টেল মানে মোৰ 1000 টকা মানত আহি যায় ভুচি। আৰু তেনেকৈ মোৰ 4টা বেগ হয়গৈ মাহত 4টা বেগমান হয়গৈ। আৰু প্ৰায় সেই 4টা বেগ আৰু লগতে মই কিনা দানা 1000 টকামান লওঁ। আৰু এনেধৰণে অকণমান মেনেজ কৰি আছোঁ, মিলাই আছোঁ। আৰু গাহৰিকেইটাক যিমানটো পাৰিছোঁ মই যেনেধৰণে মই মানে আগবাঢ়িবলৈ মই বিচাৰিছোঁ, যদিও যে গাহৰিকেইটা অকণমান স্বাস্থ্যটো ভাল হওক বুলি। আৰু প্ৰায় থলুৱাকৈ দুদিনমান কচু ছিজনত কচু কলপচলা অলপ খোৱালোঁ। এতিয়া কচু ছিজন নাই কাৰণে অলপ এনেধৰণে কম খৰচ কৰি হ'লেও অকণমান আপোনালোকক ভিডিঅ'টো আগবঢ়াই দিলোঁ। আপোনালোকে চাওক কেনেধৰণে মই দানা মেইনটেইন কৰি পিনে দি আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই যাওক। ফাইনেলি এতিয়া দুপৰীয়া টাইমখনত দানা দিবলৈ আহিলোঁ আৰু এনেকৈ সিহঁতক দানা দিছোঁ। আৰু এইফালে মিছেজে অকণমান দানা দি আছে, তাৰ মাজতে মই অলপ ভিডিঅ'টো বনাই দিলোঁ। আৰু এজনী লোকেলজনী আছিলে, আৰু ইয়াত অকণমান এতিয়া পোৱালিকেইটাক আৰু পোৱালিকেইটাকো লগতে অকণমান দি দিছোঁ। পানী অকণমান আনিব লাগিব চাগে ন। আৰু এইফালে এতিয়া দিছে দানা, এইবোৰ অকণমান লগতে দি দিছে। তাৰপাছত আৰু এইফালে ছোৱালীজনী এই ওচৰতে আছে। অলপমান আপোনালোকক দেখাইছোঁ দুপৰীয়া টাইমখনত অকণমান এনেধৰণে দিয়া হয় দানাটো। এজনী হ'ল মোৰ য়ৰ্কশ্বায়াৰজনী, আৰু য়ৰ্কশ্বায়াৰ মালটো মই ইয়াত এনেধৰণে দিয়া হৈছে। ইহঁতক দানাৰ ফিডৰ লগত অকণমান জাষ্ট মিক্স কৰি অলপ, আৰু ভুচিটো তুঁহটো প্ৰায় ইহঁতক এমাহত গোটেই 4টা গাহৰি মোৰ দানা মেইনটেইন কৰিব লগা হয়। প্ৰায় ভুচি 1500 টকা, দানা খুচুৰাকৈ আনো 500 টকামান দানা আনো, 2000 টকামান যায় মোৰ এই 4টা গাহৰি। প্ৰায় এমাহলৈকে চলি যায় 2000 টকাই। আৰু প্ৰায় এতিয়ালৈকে মোৰ এইবাৰ পোৱালি দিছিলে, কিন্তু প্ৰায় বিকি নগ'ল। এইবাৰ এই পোৱালিজনী মই আধিলৈ দি দিলোঁ পোৱালিকেইটা, 3টা পোৱালি এতিয়া ঘৰতে আছে। আৰু দানাটো প্ৰায় ইমান দিয়া নহয়, যদিও কমকৈ মানে যথেষ্টখিনি অকণমান দানা দিব লগা হয়। আৰু মাহেকত ভাল এটা এমাউণ্টে লাগে, 2000 টকামান লাগে। প্ৰায় ভুচিটো অলপ খুৱাওঁ, ভুচিটো খোৱালে অকণমান স্বাস্থ্যৰ গ্ৰ'থটো আহে আৰু পেট ভৰে, ইমান চিঞৰ বাখৰ নকৰে। আৰু কমকৈ হ'লেও ইহঁতে খোৱাটো বাৰু ঠিকেই থাকে।